বন্ধু বান্ধৱী সকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে চাগে স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু ভিডিঅ'টো কিহৰ ওপৰত মানে হ'ব হেতু নিশ্চয় গম পাইছে টাইটেল আৰু থাম্বনেল দেখি পেলাই গতিকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব দেই আমি যোৱা বছৰ এনেকৈ খাইছিলোঁ আৰু এইবাৰো মানে ওচৰৰ গোটেই ফেমিলিখিনি মিলি পেলাই এনেকৈ মানে 31 ডিচেম্বৰ বুলি খানা এটা খাওঁ যিহেতু প্ৰত্যেক বছৰে সৰু সুৰাকৈ হ'লেও খাই আহি থকা হৈছে আৰু দুজনমান বেচেলাৰো আছে বাৰু কিন্তু ফেমিলি বেছি গতিকে কি হয় আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই এতিয়া আমাৰ বিল্ডিঙৰ ওপৰলৈ আহি গ'লোঁ কাৰণ প্ৰত্যেকবাৰে আমি ইয়াতেই খানা খাওঁ আৰু কিবা কিবি পাতিলেও ইয়াতে পাতোঁ আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ওপৰলোৱাখিনিয়ে আৰু লগতে এয়া জিগমিক লাইটো লগাইছে আৰু এয়া চাওকচোন কিমান ভাল লাগিছে দেখি আৰু এতিয়া বস্তুবিলাক ধুনীয়াকৈ অনা হৈছে আৰু এইফালে মানে এইফালে গেছো অনা হ'ল দেই আৰু এইফালে মানে গেছটো মানে এতিয়া ওপৰত জ্বলালে খুব বতাহ আহি থাকে সেইকাৰণে মানে এখন বেড কভাৰ আনি পেলাই এতিয়া লগাবলৈ তেনেকুৱা সুবিধা নাই তথাপিতো যেন তেনে মানে লগোৱা হৈছে আৰু লগতে এইফালে চব্জি কোটাত ব্যস্ত আমাৰ লগৰীয়াবিলাকো আহি গ'ল ইফালে জ্যোতিৰেখা ইফালে তৃষ্ণা ইফালে মই কি কাটি আছিলোঁ বাৰু আলু এইফালে হৈ গ'ল মাছ বনোৱা নাই এতিয়ালৈকে যিহেতু চব ৰেডি কৰি আছোঁ এইটো মাছৰ মাথা এইখিনিও মানে মাথাখিনিও মানে এক্সট্ৰাকৈ কিবা এটা বনাম বুলি কৈছে তাৰপিছতে আমি মুখা আৰু এইফালে আমাৰ ৰান্ধনীয়ে ৰান্ধি আছে আমাৰ লগৰ বাৰু দেই তেওঁ আৰু এইখিনি আমিখিনি তাৰপিছত এইফালে এইটো বক্স গান বাজিয়ে আছে এতিয়া আমি চবে এটা অৱস্থাত লাগি আছোঁ আৰু ছাগলীজনীতে এইফালে ৰান্ধনীয়ে ৰান্ধি আছে এইফালে আহি পাইছেহি বাৰু অলপ আগত তাইক বৰ ডাঙৰ বস্তু কাটিবলৈ দিছোঁ বাৰু দেৰিকৈ আহিছে যে সেইকাৰণে পানিছমেণ্ট দিছোঁ এইফালে নহৰু গুচাই আছে জলকীয়াৰ বাকলি মানে আৰু ঠাৰি নহয় দে বাকলি জলকীয়া বাকলি গুচাই কাটিবলৈ দে যাতে আঙুলি ইয়াত জ্বলাই বহুতখিনি কাটিলোঁ এতিয়া বিলাহীটো আৰু কাটিম তাৰপিছত হৈ যাব পাই যে পিঁয়াজডাল চকু পানী হাঁহৰ মাংসৰ লগত বনিব একদম স্পেচিয়েল কোমোৰা মাছ আছে আৰু আমাৰ ল'ৰা পাৰ্টিখিনি পূৰা নাচি আছে মানে এতিয়ালৈকে চবেই নাচা নাই এওঁলোকে আৰম্ভ কৰিছেহে মানে আৰু গানটোতো দিব নোৱাৰোঁ বৰ দুখিত আপোনালোকে গম পায় কিহৰ কাৰণে দিব নোৱাৰোঁ আৰু এইফালে আমিখিনি নাচিব লৈছোঁ আৰু কাৰণ আমাৰ সকলোখিনি কাম কৰি হৈ গ'ল ছোৱালী মানুহৰ যিখিনি কাম থাকে বাকীখিনি এতিয়া ৰন্ধা বঢ়া ল'ৰাখিনি লাগি আছে আৰু আছে আমাৰ লগৰ আহিবলৈ এতিয়ালৈকে আহি পোৱাহি নাইকিয়া আহিব আৰু নাচিব নাজানো ভালকৈ তথাপিতো যেন তেনে চলাইছোঁ আৰু কাৰণ এইবোৰ হৈছে এটা ফূৰ্তিৰ নাচ ফূৰ্তিতে নচা হয় খানা বুলি ক'লে নাচোন বাগুন কৰি পেলাই খানা খোৱাৰ মজাটো বেলেগ হয় নহয় বাৰু আৰু এইটো লে ফটো গান চলি আছে দেই এই গানটো শুনাব নোৱাৰোঁ কাৰণে কৈ দিছোঁ আৰু কি গান চলি আছে আৰু এইফালে এতিয়া প্ৰায়খিনি মানুহ আহি গৈছে আৰু এইফালে পোৱালিটো একদম সি পূৰা নাচি আছে অহাৰ পৰা তাৰপিছত এতিয়া ল'ৰাখিনিয়ে নাচিছে এইফালে আমাৰ জ্যোতিৰেখাৰটো নাচ মানে গা এনি টাইম মানে সাতখন হৈ থাকে আৰু তাইৰ আৰু লাইটটো যে এনেকুৱা কৰি দিছে ভাল লাগিছে ন জ্বলানুমা মানে এনেকুৱা মানে কিবা পাৰ্টি তেতিয়া লাগে আৰু মানে কাৰণ ডিস্ক'বিলাকত এনেকুৱা কৰি থাকে যে সেইকাৰণে আৰু ভাল লাগিছে প্ৰায়খিনি মানুহ অহা হৈ গ'ল আৰু এজন দুজন বাকী আছে চাগে
আৰু এইকেইজনৰ ডান্স একদম পাগল হৈ যাব আৰু কি ক'ম। মানে এই ৰুমটো মানে ওপৰত তেওঁলোকে থাকে আৰু এই ৰুমটো তেওঁলোকৰে হয়। পূৰা এনজয় বহুত ভাল হৈছে আৰু কিন্তু মানে গানখিনি বজাই দিব পৰা হয় বেছি ভাল লাগিলে হয়, কিন্তু কি কৰিম। আৰু এতিয়া চাহৰ পৰ্ব। চাহ খাওঁতে আমাৰ ৰাতি 10টা বাজিলে। মানে বনাবলৈ কৰোঁতে যা যোগাৰ কৰোঁতে দেৰি হৈছে আৰু এইফালে এতিয়া চাহ বাকী আছে। বোলে চাহ খাই আছোঁ আৰু এইটো আমাৰ পপিয়াই চাহ খাই আছে। মানে লাইটটো অফ অন কৰি দিছে, সেইটো কাৰণে তেনেকুৱা হৈ গৈছে আৰু। আৰু এতিয়া ল'ৰাখিনিক নাচিবলৈ দিছোঁ। নাচিয়ে আছে বাৰু তেওঁলোকেও। এইটো এতিয়া কেক আনিবলৈ মানে সেইটো বস্তুটো বনোৱা হৈছে আৰু কেক কাটিম আৰু এতিয়া। कट नहीं करता अरे वो तो आएगा देख ए ना ये तो स्टिकर ही चलना है। हम लोग का खिरुत भाई न्यू ईयर का कुछ मतलब विश कर दीजिए ना। बहुत एंजॉय किया, बाद में देखें क्या हो रहा है। नहीं न्यू ईयर अच्छे से जाएगा, ठीक है। नेक्स्ट 2003 अच्छे से आएगा। एवरी ईयर तो दैट इन माय माइंड निकाल दो अच्छा पता नहीं है अरे क्या यार, ये लाइट लगाओ रे, लाइट नहीं लगाने से नहीं होगा। Happy New Year! Happy New Year! Happy New Year! Happy New Year! बहुत बेसी ভাল হয় তাৰে কামনা Hey baby! Hola, kolazwa! 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 Happy New Year! Happy New Year! Happy New Year! Happy New Year! Best friend, huh? আৰু এতিয়া আমাৰ কেক কাটিং হৈ গ'ল। কেকটো একচুৱেলি ক'বলৈ গ'লে 100ৰ ভিতৰত মানে 80% মানুহে খাবলৈ নাপালে দেই। মুখত ঘঁহোতেই গ'ল মানে আৰু মুখত লগাওঁতেই গ'ল ইটোৱে সিটোক। আৰু তেনেকৈ সেয়া খাবলৈ মানে একচুৱেলি কেকটো সেইটো কাৰণেই আনিছিলে বাৰু, খাম বুলি নহয়। আৰু এনেও ভাত খাব লাগিবই অলপ পিছত। আৰু কি হয়, ভাত খোৱাৰ আগে কেক খাই দিলে ভাত খাবও নোৱাৰা নিচিনা হৈ যায় মানে। তথাপিতো মই অকণমান খাইছোঁ বাৰু। আৰু এতিয়া ভাত খাব লাগিব যিহেতু, আৰু এইখিনিতে মানে কেক সনা হৈছিলে যে চবকে, সেইটো কাৰণে মানে তলত পৰি পেলাই মানে কেকবোৰ পৰি গোটেই পিছল হৈ আছিলে। তাকে আমাৰ যতীন দাই পূৰা চাফা কৰি আছে। আৰু বাকী মানুহবিলাক এইবিলাক গান বাজি আছে, নাচি আছে, ইফালে চেলফি ফটো উঠি আছে, বহুত কিবা কিবি আৰু দেখি গম পাইছেই।
আমাৰ খাবলৈ দি দিয়া হৈছে এইটো মানে প্ৰথম বেষ্ট আৰু মানে ময়ো দি কৰি দিছোঁ মই মানে পিছৰ বাৰতহে খাম আৰু গতিকে এতিয়া তেওঁলোকে খাই লওক আৰু আইটেম কি আছে দেখুৱাই আছোঁ ভিগুদা খাই আছে আইটেম হৈছে পাপৰ মুড়ি ঘণ্টা দালি চালাড ফ্ৰাই মাছ তাৰপিছত এইটো বাচমতি চাউলৰ ভাত আৰু মাংস আৰু এতিয়া তেওঁলোকে খাই আছে তেওঁলোকে খাই হোৱাৰ পিছত আমি খাম আৰু খাবলৈ বহিছে দেই ৰাইচ ঐ ফোন বেছি নহয় ভাত খা ডাঙৰ ডাঙৰ পাপৰ দি দিছোঁ দেই ছোৱালীকেইজনী শুভেচ্ছা থাকিল আপোনালোকৰ দিনবিলাক সুখৰ হওক শুভ হওক কৰোণাৰ পৰা বাচি থাকক আকৌ পইচা বেছি কমাব নাপাৰে তাকেহে বোলে কৃষ্ণা ধীৰাজ বোলে এয়া জেঠুংগা মাংস দি আছে দেই এইটো হাঁহৰ মাংস এতিয়া আমি 4টা প্ৰাণী বহি লৈছোঁ আৰু এইকেইটা খাই লওঁ আৰু দেই বহুত ভোক লাগিছে বহুত সময় হ'ল আৰু এতিয়া খানা চানা খাই হৈ গ'ল গম পাইছে আহি পেলাই ৰুমত গা চা ধুই দিলোঁ ইমান বেছি মানে অশান্তি লাগিলে কেক চেকো লাগিলে মুখে চুখে একদম ডিঙিয়ে চিঙিয়ে চবতে সেইটো কাৰণে মানে অশান্তি লাগিলে গাটো ধুই দিলোঁ আহি আৰু এতিয়া শুবলৈ লৈছোঁ আঁঠুৱা তৰি ল'লোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে আজিৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আশা কৰোঁ আপোনালোকৰ এই বছৰটো যেন 2023 চনটো সকলোৰে যাতে ভাল হয় ভালে কুশলে পাৰ হয় দুখ সুখ নাইকিয়া হৈ যায় তাৰে কামনা কৰিছোঁ মোৰ ফালৰ পৰা মোৰ বন্ধু বান্ধৱীসকললৈ আৰু মোৰ ছাবস্ক্ৰাইব সকললৈ আৰু সেয়াই আৰু ওৱান্স এগেইন হেপী নিউ ইয়েৰ বাই বাই তেন্তে আকৌ এটা নতুন ভিডিঅ'লৈ সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ আৰু দেই বাই বাই